Honorable Chairman Sir, Member Hours দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তামোলপুৰ সমষ্টিৰ পৰা তিনিটা বিষয়ত মই আমাৰ সন্মানীয় মন্ত্ৰীসকলক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। প্ৰথমে তামোলপুৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত মই আমাৰ সমস্যাবিলাক দাঙি ধৰিব বিচাৰিছোঁ। তামোলপুৰত আমাৰ টোটেল LP স্কুল আছে 323, ME স্কুল আছে 78, হাই স্কুল আছে 76, হায়াৰ সেকেন্ডাৰী আছে 13, কিন্তু এই স্কুলবিলাকত যি কনষ্ট্ৰাকশ্যন বহু বিদ্যালয়বিলাকত আজিও শ্ৰেণী কোঠাটো আমাৰ পৰ্যাপ্ত নাই। ইয়াৰ কাৰণে আপোনাৰ জৰিয়তে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ। বহু বিদ্যালয়ত 100ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল আছে, কিন্তু বিদ্যালয়ত এজন শিক্ষকে চলাই আছে, যাৰ কাৰণে গুণগত শিক্ষা লোৱাত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পাইছে। আৰু বহু বিদ্যালয়বিলাকে যোৱা বানপানীত যেটো নদীৰ ওচৰত আছিলে, গতিকে ইয়াৰ কাৰণে কিছুমান বিদ্যালয়বিলাক ভাঙি গৈছে। আমাৰ চৰণ জংঘল বুলি এখন জায়গা আছে, এই ঠাইৰ বিদ্যালয়, এই বিদ্যালয়ত আজিও বহু অৱস্থা বেয়া, নদীৰ পানী সোমাই যায় তেনেকা অৱস্থাত আছে। ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে মই অৱগত কৰিছোঁ। আমাৰ তামোলপুৰ অঞ্চলত সমষ্টিত 13খন হায়াৰ সেকেন্ডাৰী স্কুল আছে, কিন্তু আমি তামোলপুৰবাসীয়ে এখনে হায়াৰ সেকেন্ডাৰী স্কুলত সায়েন্স ষ্ট্ৰীম আছে, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে সায়েন্স পঢ়াৰ কাৰণে বা কমাৰ্চ পঢ়াৰ কাৰণে বহু ইচ্ছা থাকিলেও সায়েন্স ষ্ট্ৰীমৰ বিদ্যালয়ৰ অভাৱৰ কাৰণে আৰু আমাৰ যিখন বিদ্যালয়ত সায়েন্স ষ্ট্ৰীম আছে এই বিদ্যালয়ত পৰ্যাপ্ত সিট নথকাৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে সায়েন্স পঢ়াৰ পৰা বিৰত থাকিব লগা হৈছে। আমাৰ তামোলপুৰ হায়াৰ সেকেন্ডাৰীত অকল সায়েন্স ষ্ট্ৰীম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ কাৰণে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ 13খন হায়াৰ সেকেন্ডাৰী সায়েন্স আৰু কমাৰ্চ ইন্ট্ৰডিউস কৰিব নোৱাৰিলেও আমাৰ কুমাৰীঘাটা, নাগৰিজুলি, নাওকাটা এই অঞ্চলবিলাকত যি হায়াৰ সেকেন্ডাৰী আপগ্ৰেডেশ্যন কৰা হৈছে, এই তিনিটা ঠাইত আমাৰ সায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম হায়াৰ সেকেন্ডাৰী ইন্ট্ৰডিউস কৰাৰ কাৰণে আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। তামোলপুৰ নতুন জিলা হোৱাৰ লগতে বহু ডাঙৰ সমষ্টি হয়, কিন্তু দুখৰ বিষয় আমাৰ তামোলপুৰ সমষ্টিত এখনো গভৰ্ণমেণ্ট কলেজ নাই। যোৱা 2 বছৰ আগত গভৰ্ণমেণ্ট কলেজ এখন চেংচন হৈছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন, কিন্তু আমাৰ সমষ্টিত 2খন ফেঞ্চাৰ কলেজ আছে, এতিয়াও গভৰ্ণমেণ্ট হোৱা নাই। তো ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, 3 লাখৰো অধিক জনসংখ্যা যেটো তামোলপুৰ সমষ্টিত আছে, তো ইয়াৰ কাৰণে শিক্ষাৰ দিকটো চাই আমি তামোলপুৰ সমষ্টিৰ বাঙালীপাৰা, নাওকাটা, গান্ধীবাৰী অঞ্চলত প্ৰয়োজন সাপেক্ষে আমাৰ নতুনকৈ কলেজ খোলাৰ কাৰণে মই আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তামোলপুৰ আৰু কুমাৰীঘাটাত 2খন ছোৱালী হাইস্কুল আছে, গতিকে মহিলা সবলীকৰণৰ কাৰণে আমি যথেষ্ট কাম কৰিছোঁ চৰকাৰে। তো ইয়াৰ কাৰণে যি গাৰ্লছ হাইস্কুল আছে, এই 2খন গাৰ্লছ হাইস্কুলখন হায়াৰ সেকেন্ডাৰীত যিকোনো এখন কুমাৰীঘাটাই হওক, তামোলপুৰেই হওক, গাৰ্লছ হায়াৰ সেকেন্ডাৰী এখন তামোলপুৰত স্থাপন কৰাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সন্মানীয় চেয়ারম্যান ডাঙৰীয়া,
মই এতিয়া এটা ইম্পৰ্টেণ্ট বিষয়টো ক'ব বিচাৰিছোঁ। সৰি ডেপুটি স্পিকাৰ ছাৰ ডাঙৰীয়া, গৃহ ডিপাৰ্টমেণ্টৰ এটা কথা মই ক'ব বিচাৰিছোঁ। আমাৰ তামুলপুৰ সমষ্টিত চুকানজুলিত এখন ফায়াৰিং ৰেঞ্জ আছে। ইণ্ডিয়ান আৰ্মিৰ নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ ফায়াৰিং ৰেঞ্জত ফায়াৰিঙৰ কাৰণে আহে। তাতে চৰকাৰীভাৱে 300 বিঘা মাটি অলৰেডি এলট কৰা হৈছে। কিন্তু আমাৰ কিছুমান ফায়াৰিঙত অহা আমাৰ সন্মানীয় ইণ্ডিয়ান আৰ্মিৰ নিজৰ ফায়াৰিঙৰ সময় শেষ নহওঁতে আৰু ফায়াৰিঙৰ কাৰণে আহি যায় বেলেগ গ্ৰুপ, যাৰ কাৰণে ঠাইবিলাক যথেষ্ট নোহোৱাৰ কাৰণে ৰাস্তা ঘাট বা স্কুলৰ ফিল্ডত বা বিভিন্ন ঠাইৰ পৰা ইণ্ডিয়ান আৰ্মিয়ে যেটো ফায়াৰিং কৰে, যাৰ কাৰণে আমাৰ চুকানজুলি লেব্ৰা এই অঞ্চলত যথেষ্টখিনি ৰাইজৰ সমস্যা হৈছে। নিজৰ এলটেড ঠাইৰ পৰা ফায়াৰিং নকৰাৰ কাৰণে যোৱা সময়ত আমাৰ বহু ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছে। 2007ত দিবাস ৰাজবংশী, 2012ত সুজিত চত্ৰুধৰ, 2015ত অতুল চত্ৰুধৰ, এই ব্যক্তিবিলাকে মিছ ফায়াৰিং হয়, যেটো ৰেঞ্জৰ বাহিৰত গৈ এলটেড ঠাইৰ পৰা ফায়াৰিং নকৰাৰ কাৰণে এই ব্যক্তিবিলাকৰ ঘৰত আমাৰ বোমা বা গুলিবিলাকে পৰাৰ কাৰণে এই ঠাইত এই ব্যক্তিবিলাকে নিজৰ জীৱন দিব লগা হৈছে। ইয়াৰ উপৰিও বহুত ঘৰত আমাৰ ফায়াৰিঙৰ যিখিনি বোমা এইটো পৰি যোৱাৰ কাৰণে বহু ঘৰবিলাকে ধ্বংস হৈছে। মই যিবিলাকে ঘৰ হৈছিলে ঘৰবিলাকত মই নিজে ভিজিট কৰিছোঁ। চৰকাৰৰ তৰফৰ পৰা এই ঘৰবিলাকক কম্পেনচেশ্যন হয়তো যোৱা সময়বোৰত দিয়া হোৱা নাই, কিন্তু যি আৰ্মি ফায়াৰিঙত আহে তেওঁসকলে লগে লগে কম্পেনচেশ্যন দি যোৱাটো আমি দেখিছোঁ। কাৰোবাৰ ঘৰত যদি বোমা পৰে, ঘৰ ধ্বংস হয়, তেতিয়া লগে লগে আৰ্মিৰ যোনটো ৰেজিমেণ্টৰ পৰা আহে সেই ৰেজিমেণ্টে আমাৰ ঘৰবিলাকক কম্পেনচেশ্যন দি গৈছে। কিন্তু কথাটো হ'ল যেহেতু নিজাববীয়া এলট কৰা এটা ৰেঞ্জ আছে, এই ৰেঞ্জৰ পৰা ফায়াৰিং কৰাত গাঁৱৰ ৰাইজে আপত্তি দেখুওৱা নাই, কিন্তু ৰেঞ্জৰ বাহিৰত গৈ মানুহৰ খেতি পথাৰ, ৰাস্তা, স্কুল ফিল্ড তেনেকুৱাৰ পৰা ফায়াৰিং কৰাত ৰাইজৰ আপত্তি আছে। তো ইয়াৰ কাৰণে আপোনাৰ জৰিয়তে আমাৰ হোম ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাইছোঁ এইটো যাতে নজৰ দিয়ে। ইয়াৰ লগতে আমাৰ যি ব্যক্তিসকলে নিজৰ জীৱন ত্যাগ কৰিলে ফায়াৰিঙত, ইয়াসকলৰ কাৰণে হিউমেনিটি গ্ৰাউণ্ড চাই যাতে কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰিব পাৰে, ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লাষ্ট এটা এজেণ্ডাত ক'ব বিচাৰিছোঁ এগ্ৰিকালচাৰৰ। আমাৰ তামুলপুৰ সমষ্টিত 8টা ডাঙৰ নদীৰে ভৰা, প্ৰায় নদীয়ে ভূটানৰ পৰা বৈ অহা, গতিকে প্ৰতিটো বানপানীত নদীয়ে যথেষ্টখিনি গৰাখহনীয়া কৰে। আমাৰ কালা নদী ভূটানৰ পৰা বৈ অহা এখন নদী। কুমাৰীঘাটা অঞ্চলৰ প্ৰায় NK আঙ্গাৰঘাটা, বগাজুলি, কালিপুৰ 10,000 মান মানুহে এই নদীৰ পানী দি খেতি কৰি আছে। কিন্তু যোৱা বানপানীৰ ফলত তেওঁসকলে 2 লাখ, 3 লাখ, 4 লাখ টকা খৰচ কৰি কেনেল বনাই, কেনেল কাটি আমাৰ পানীবিলাক খেতি পথাৰত লৈ যায়। কিন্তু দুখৰ বিষয়
প্ৰতিটো বানপানীত এই কেনেলবিলাক ভাঙি যোৱাৰ ফলত আজিও 10,000 মান খেতিয়কে খেতি কৰিব পৰা নাই। তো ইয়াৰ কাৰণে মই বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছো যে বিজ্ঞানসন্মতভাৱে আমি এই নদীত কিবা এটা কৰি যাতে বা ডেম তেনেকুৱা বনাই আমাৰ খেতিয়কবিলাকৰ কাৰণে পানীৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো। লগতে আমাৰ তামুলপুৰত যেটো কৃষিৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষকসকলে চলি আছে। আমাৰ তামুলপুৰত আমি PPC চেণ্টাৰ হিচাপে বৰ্তমান গান্ধীবাৰীত এখন আমি পাবলৈ সক্ষম হৈছো। ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছো। কিন্তু এখন মাত্ৰ PPC চেণ্টাৰে তামুলপুৰত যথেষ্ট নহয়। ইয়াৰ কাৰণে মই তামুলপুৰৰ আমাৰ কুমাৰীঘাটা, নাগৰিজুলি আৰু নাওকাটা তিনিটা ঠাইত আৰু নতুনকৈ PPC চেণ্টাৰ খোলাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। লগতে আমাৰ তামুলপুৰ অঞ্চলৰ বিভিন্ন উৎপাদনৰ কাৰণে যেটো এটা সুবিধা আছে, যেনেকুৱা বেহৰ, মচুৰ দাইল, হালদি ইত্যাদি, আৰু লগতে আমাৰ কলৰ খেতি যথেষ্টখিনি তামুলপুৰত সুবিধা আছে। ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ক আমাৰ খেতিয়কসকলে নিজে খেতি কৰা যি ফল, এই ফলক ষ্ট'ৰ কৰাৰ কাৰণে কোনো সুবিধা নাই, যাৰ কাৰণে খেতি কৰাৰ পিছত আমাৰ সময়মতে আমাৰ খেতিৰ ফচলবিলাক থোৱাৰ কাৰণে সুবিধা নাই। ইয়াৰ কাৰণে কোল্ড ষ্টৰেজ এখন আমাৰ বৃহত্তৰ তামুলপুৰ সমষ্টিৰ কাৰণে যাতে আগবঢ়াই, ইয়াৰ কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছো। তো মই আজি এই তিনিটা বিষয়ত আমাৰ সন্মানীয় মন্ত্ৰীসকলৰ পৰা উত্তৰ পাম বুলি আশা ৰাখিছো, আৰু মেম্বাৰ আৱাৰ্ছত কথা ক'ব দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছো। ধন্যবাদ।